মেট্ৰিকত যিহেতু 6খন পেপাৰত পৰীক্ষা দিব লাগে সেইটো আমি কমাই 3খনলৈ আনিম। নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টো মই এটা বিশেষ কাৰণত বনাব লগা হ'ল আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা ক'বলৈ তোমালোকক গৈ আছোঁ এই ভিডিঅ'টো। তো তোমালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিবা আৰু যদি এতিয়ালৈ ভিডিঅ'টো লাইক কৰা নাই তেন্তে লাইক কৰা আৰু যদি চেনেলটো প্ৰথমবাৰ চাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি থোৱা এনেকুৱা ধৰণৰ নিউজবোৰ আগতীয়াকৈ পাবলৈ। তো ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মেইন কথালৈ আহোঁ। তো প্ৰথম পইণ্টটো বৰ্তমান সময়ত তোমালোকে ইউটিউবত বিভিন্ন ধৰণৰ নিউজ পাবা তোমালোকৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীক লৈছে। তেওঁলোকে ভিডিঅ'সমূহত কয় যে তোমালোকৰ মেট্ৰিক পৰীক্ষা হ'ব বা কোনোবাৰ ক'ব যে মেট্ৰিক পৰীক্ষা নহয়। সকলোৰে মুঠতে তেওঁলোকে কেইটামান সামান্য টকা আৰু ভিউজৰ বাবে ফেক নিউজ কিছুমান বনাই ছাত্ৰ-ছাত্ৰীৰ মূল নষ্ট কৰি আছে। কিন্তু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চিন্ত থকা, তোমালোকক মই এই ভিডিঅ'ত সম্পূৰ্ণ নলেজখিনি দিবলৈ চেষ্টা কৰিম বা আচল কথাটো কি তোমালোকক জনাবলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰথমতে এই নিউজকেইটা চাই লোৱা, য'ত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কেইটামান গুৰুত্বপূৰ্ণ কথা তোমালোকলৈ কৈছে। ছাত্ৰ-ছাত্ৰীসকল, নিউজকেইটা তোমালোকক মই দেখুৱাই দিছোঁ। তো তেখেতে প্ৰথমতে কৈছে যে ক'ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পৰীক্ষা তোমালোকৰ হ'বনে নহয়। তাৰপাছত তেখেতে কৈছে যে পৰিস্থিতি উন্নতি হ'লে আমি পাতিব পাৰিম পৰীক্ষা। মানে তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ জীৱন জগত কোনো ধৰণৰ ৰিস্ক ল'ব খোজা নাই। পৰিস্থিতি উন্নতি হ'লে তেওঁলোকে পৰীক্ষা পাতিব। দ্বিতীয়তে আছে যে 15 দিনৰ ভিতৰত পৰীক্ষা পাতিব পৰাকৈ আমি সাজি আছোঁ। তাৰমানে তোমালোকৰ পৰীক্ষা 15 দিনৰ ভিতৰত তেওঁলোকে পাতিব পৰাকৈ প্ৰিপাৰেশ্যন ইতিমধ্যে হৈ গৈছে। তাৰপিছত এয়া লিখিছে যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা একেলগে অনুষ্ঠিত কৰাৰ পৰিকল্পনা। তেওঁলোকে HS আৰু HSLC পৰীক্ষাসমূহ একেলগে অনুষ্ঠিত কৰাৰ পৰিকল্পনা ইতিমধ্যে কৰি লৈছে। তাৰপিছত নিজৰ পচন্দৰ 3টা বিষয়ত পৰীক্ষা দিলেই ছাত্ৰ-ছাত্ৰীসকলে হৈ যাব। অৰ্থাৎ এইটো তোমালোকৰ বাবে অতি ভাল খবৰ যে ছাত্ৰ-ছাত্ৰীসকল নিজৰ পচন্দৰ মতে যিকোনো 3খন ছাবজেক্টত পৰীক্ষা লিখিলে এইবাৰ পাছ কৰিব পাৰিব বুলি ইতিমধ্যে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তাৰপিছত ইয়াত দেখিছে যে ইতিমধ্যে চৰকাৰে খচৰা প্ৰস্তুত কৰিছে। অহা 25 মে'ৰ ভিতৰত ছবিখন স্পষ্ট হৈ পৰিব। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এই সকলোবোৰ সিদ্ধান্ত অহা 25 মে'ৰ ভিতৰত কনফাৰ্ম কৰি তেওঁলোকে তোমালোকৰ মাজত দাঙি ধৰিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই এইখিনিতে এটা কথা ক'ব খোজোঁ যে তোমালোকে এই বিভিন্ন ধৰণৰ নিউজবিলাকত মন নিদি কিনে তোমালোকৰ যিখিনি পঢ়া শুনা আছে সেইখিনি ভালদৰে কৰি যোৱা। শিক্ষামন্ত্ৰী ডাঙৰীয়াই কেতিয়াও তোমালোকৰ বেয়াটো চিন্তা নকৰে। অৱশেষত তেওঁ কৈছে যে পৰিস্থিতি উন্নতি হোৱাৰ 10-12 দিনৰ ভিতৰত আমি পৰীক্ষা পাতিব পাৰিম। অৰ্থাৎ তোমালোকে নিজৰ প্ৰিপাৰেশ্যন কৰি থকা, কিয়নো শিক্ষা সংঘৰে তেওঁলোকৰ প্ৰিপাৰেশ্যন সম্পূৰ্ণৰূপে ইতিমধ্যে কৰি লৈছে। ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'টো এইখিনিয়ে আছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে এটা লাইক কৰি দিবা আৰু এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়া যাতে সকলো ছাত্ৰ-ছাত্ৰী এই নিউজটো গম পায়।